নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুলকেশ ব্লগলৈ। আজি এখন ফাংচন চাবলৈ গৈ আছোঁ। ফাংচনখনত আজি নিশাৰ বিশেষ আকৰ্ষণ বিপিন চাওডাং ডাঙৰীয়া। তেখেতক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ আশাৰে আৰু আপোনালোকক দেখুৱাৰ আশাৰে এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আগলৈ ভিডিঅ'টো চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চলো। এয়া চাওকচোন, গেট পৰিছে, ট্ৰেইন আহিব আৰু এইটো গেটত বহুত সময় লগায়, বহুত সময় অশান্তি লগাই দিব। ফাংচন চাব পৰা নাই ঠিক নাই। বাপৰে খুলিলে দিয়ক, প্ৰায় 15 মিনিটমান সময়। কেতিয়াবা ট্ৰেইন আহি মাজতে ৰখিও যায়, খুলি নিদিয়ে, জ্বালা দিয়ে জ্বালা। আৰু মানুহ চাওক, বিপিন দাৰ অনুষ্ঠান চাবলৈ কিমান মানুহ আহিছে। শান্তি শৃংখলা ধুনীয়াকৈ একদম চেয়াৰত বহি লৈছে, ছাইডত থিয় হৈছে। ফাংচন চাবই আৰু তামাম আজি। দিয়ক বলক আহক। এটা সুন্দৰ অনুষ্ঠান চলি আছে। দৰঙীয়া কলা কৃষ্টিৰ এটা অন্যতম উপাদান চিয়া গীত। এইবিলাক অনুষ্ঠান আমাৰ অসমত লাগে। এনেকুৱা আমাৰ কলা সংস্কৃতি থাকিলে আমাৰ অসম জীয়াই থাকিব, আমাৰ অসমীয়া জীয়াই থাকিব। আহক আপোনালোকক অকণমান দেখুৱাই দিওঁ। মানুহ চাওকচোন, মঞ্চৰ ওপৰৰ পৰা কিমান মানুহ। ফিল্ডখন বহুত ডাঙৰ, মানুহ কম থকা যেন পায় কিন্তু বহুত আছে। ধুনীয়া অনুষ্ঠান। মই আহিয়ে নৰখিলোৱে তলত, ডাইৰেক্ট মঞ্চতে উঠি দিলোঁ ভিডিঅ'টো কৰিবলৈ। দৰঙৰ চিয়া গীত হয় এইটো। বিপিন দাক লগ কৰিব লাগিব, এতিয়া নামিব লাগিব। এইটো আপোনালোকক অলপ দেখাই দিলোঁ আৰু বলক বিপিন দাক লগ কৰিব যাওঁ। বিপিন দাৰ এইবিলাক মিউজিচিয়ান ৰেডি হৈছে। দাদা আহিছে, এইখন গাড়ীতে আহিছে, আমাৰ কাৰ্যালয়ত বহি আছে। বলক আপোনালোকক এবাৰ দেখুৱাই দিওঁ আৰু ময়ো চিনাকি হৈ লওঁ নে কি কয়। আহক দাদা, নমস্কাৰ জনাইছোঁ আপোনাক। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ ইউটিউব চেনেল পুলকেশ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ প্ৰথম ফাংচন, এই বহাগ বিহুৰ ফাংচন কোন তাৰিখৰ পৰা আৰম্ভ হৈছিলে? হয়, মোৰ 13 তাৰিখৰ পৰা আৰম্ভ হৈছে। 13, 14, 15 কণ্টিনিউ কৰি আছে। এনেকৈ এফালে আমাৰ অসমতে হওক বা গোটেই বিশ্বতে কৰোণাৰ প্ৰট'কল বৃদ্ধি পাইছে আৰু এফালে আমাৰ অসমীয়াৰ বিহু গাত লাগিছে। আমিতো বিহুটো এৰি দিব নোৱাৰোঁ। যোৱাবাৰো আমাৰ তেনেকৈয়ে গুচি গ'ল। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, যোৱাবাৰো কৰোণা ভাইৰাছে কালৰূপে থিয় দিলে মানুহৰ জীৱন জীৱিকা পথত। আমাৰ সংস্কৃতি কৰ্মীসকলো দিশহাৰা হৈ পৰিছিলে। অসমৰ বাকী মানুহৰ লগতে বা দেশৰ বাকী মানুহৰ লগতে অসমৰ সংস্কৃতি কৰ্মী যিখিনি, সেইখিনি দিশহাৰা হৈ পৰিলে। আৰু এই বছৰ চৰকাৰে বিহু পাতিবলৈ অনুমতি দিলে। আমি আচলতে চৰকাৰক আদৰণি জনাইছোঁ বিহু পাতিবলৈ দিয়াৰ কাৰণে। কিন্তু এতিয়া আকৌ দেখিছোঁ SOP জাৰি কৰিছে। আমাৰ কাৰণে অকণমান যথেষ্ট অসুবিধা হৈছে। যদিও চৰকাৰৰ নিয়ম নীতি উলংঘা নকৰি আমি ধুনীয়াকৈ বিহুখন পাতিবলৈ ৰাইজে লৈছে, আমিও অসমৰ প্ৰান্তে প্ৰান্তে বিহু মাৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ অনুষ্ঠান শুভ হওক, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপুনি মোক এইখিনি সময় দিয়াৰ বাবে আপুনি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ অন্তৰৰ পৰা জ্ঞাপন কৰিছোঁ। বিহু লৈ অহা হ'ব বিহু বলীয়া ৰাইজলৈ মই বিপিন চাওডাঙে শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ। উদযাপন সমিতিৰ তৰফৰ পৰা মোক আটক কৰিছোঁ, কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইলে আৰু সেই মৰ্মে মই আটক কৰিছোঁ, কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ। বিহু বতৰ এটা বিহু গান ডেকা গাঁওখন সাজু আছেনে? এটা জোৰদাৰ উকি লাগে, উকি দিলে ভাল লাগিব। হয়, আমাৰ ছোৱালীবিলাক আমাক নাই, এটা কিৰিলি দিলে ভাল লাগিব। হয়, মই এটা বিহু গাইছোঁ, সকলোৰে হাত তালি এটা মাৰি থাকিলে ভাল লাগিব একেলগে। মৰম লগাই লগাই
এয়া চাওক এজন আৰক্ষী বিষয়াই বিপিন চাওডাং ডাঙৰীয়াক চেলুট দি সন্মান যাচিছে কিমান ডাঙৰ কথা ভাল লাগিছে চেলুট ছাৰ আপোনাকো মোৰ ফালৰ পৰা চেলুট দিছোঁ সুকৰ্ণ কলিতা তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি অনুষ্ঠান উপভোগ কৰিব বিচাৰিছোঁ ভাৰতৰে পূৰ্ব দিশত সোণালী গৌৰৱে চিঞৰ জয় নাভাবিবা তুমি মোলৈ আহিলে ভাবি কৰিলো আইতাগৰাকীক চাওকে কি ধুনীয়া ডেন্স কৰিছে বহুত ভাল পাই চাগে বিপিন চাওডাং ডাঙৰীয়াক কোনে ভাল নাপাব আমাৰ কি ধুনীয়া ধুনীয়া আমাক গীত উপহাৰ দিছে জাতিৰ লগত মিল থকা আমাৰ মাটিৰ লগত মিল থকা গীত বঢ়িয়া এটা এটাকৈ ধুনীয়া ধুনীয়া গীতেৰে আমাক আপ্লুত কৰিলে আৰু তেখেতৰ অনুষ্ঠান সামৰিব ওলালে আৰু ময়ো মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে কমেণ্টত জনাব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ ভাল ভাল ভিডিঅ'ৰে আপোনালোকক আমোদ দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই বাই বাই